আজি অসমৰ থলুৱা গাহৰি বজাৰখন ধ্বংস হোৱাৰ মূল কাৰণে হৈছে বেছি এডভাৰটাইজমেন্ট বা অতিৰঞ্জিত কৰি তোলাটো। গাহৰি আজি 100 বছৰৰ পৰা চলি আহিছে আৰু 100 বছৰৰ পৰা চলি থাকিলেহেঁতেন, কিন্তু এই মাজতে কিছুমান ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ হওক বা নিউজ চেনেল হওক বা কেইজনমান পালকে এই ছেক্টৰটোক বেছি বঢ়াই চহাই ক'ব ধৰিলে। গাহৰি নৰ্থ ইষ্টৰ মাৰ্কেটখন কিমান ডাঙৰ সেইটো নতুনকৈ কোৱা কথা নাই, আগতেও খাই আহিছে মানুহে গাহৰি, এতিয়াও খাই আছে। কিন্তু এতিয়া বেছিকৈ ছ'চিয়েল মিডিয়াত দিয়াৰ ফলত কি হৈছে, বাহিৰাগত বেপাৰী বা ডাঙৰ ডাঙৰ ইনভেষ্টৰ, ডাঙৰ ডাঙৰ কোম্পানীবোৰৰ চকু পৰিছে এই বজাৰখনৰ ওপৰত, যাৰ ফলত আজি আমাৰ এই অৱস্থা। আজি গাহৰি মৰি আছে, আজি 3 মাহৰ পৰা গাহৰি বজাৰ বন্ধ। খাব বিচাৰি থকা মানুহৰ অভাৱ নাই, গাহৰি মাংস এতিয়াও মানুহৰ প্ৰিয়, বহুত মানুহে খাব বিচাৰি আছে আৰু বহুতে গাহৰি বিক্ৰী কৰিবলৈও মাংস ৰেডি হৈ আছে, কিন্তু বজাৰত বিক্ৰী কৰিব দিয়া নাই। কিন্তু বিক্ৰী নকৰাৰ ফলত যে গাহৰি বজাৰখন ভাল হৈ যাব বা বন্ধ কৰি দিলে বেমাৰটোও বন্ধ হৈ যাব, তেনেকুৱা কোনো কথা নাই। আজিলৈকে আমাৰ ষ্টেট গভৰ্ণমেণ্টে হওক বা কোনো এটা কোম্পানী হওক বা কোনো এটা আমাৰ দলেই হওক এইটো বন্ধ কৰিব নোৱাৰে। আৰু সম্পূৰ্ণৰূপে বন্ধ নকৰাৰ কাৰণে গাহৰি বজাৰ বেমাৰটো চলিয়ে থাকিব আৰু এইটো প্ৰতি বছৰে চলি থাকে। কিন্তু মাৰ্কেটখন বন্ধ হৈ নাযায় প্ৰতি বছৰে ধৰক অক্টোবৰ নৱেম্বৰত মাৰ্কেটখন খোলে, যিখিনি বেমাৰী গাহৰি সেইখিনি ওলাই যায় আৰু লগতে গাহৰি কমি যোৱাৰ লগে লগে বেমাৰটো কমি যায়। কিন্তু আজি বজাৰখন বন্ধ কৰি থোৱাৰ ফলত গাহৰিবিলাক কমিবলৈ সুবিধা পোৱা নাই, নগালেণ্ড যাব পৰা নাই, অৰুণাচল যাব পৰা নাই আৰু আমাৰ লোকেল বজাৰবিলাকত গাহৰিবিলাক কনজিউম হ'ব পৰা নাই, যাৰ ফলত গাহৰি মাংস দামটো বহুত কমি গৈছে। চুৰি কৰি বিক্ৰী কৰিছে কিছুমান পালকে, ধৰক কিছুমানে অভাৱত পৰি বিক্ৰী কৰিছে। এতিয়া ধৰক মোৰ 50টা গাহৰি বাচি আছে, ধৰক সেই গাহৰিকেইটাক মই ক'ৰ পৰা দানা খুৱাম? মাৰ্কেট বন্ধ, পইচা ক'ৰ পৰা আহিব? এদিনত আপোনাৰ দানা খাই 4,000 টকা, সেই পইচাটো ক'ৰ পৰা আহিব? সেইটোতো আপোনাক সদায় বাকীকৈ নিদিয়ে দোকানী এজনে, বা আপোনাক কোনোবাই সেই পইচাটো ধাৰলৈ নিদিয়ে, কাৰণ কেলৈ গাহৰি মাৰ্কেটখনে এনেকুৱা চলি আছে, কোনো ইনভেষ্টৰ তাত ইনভেষ্ট কৰিব তেতিয়া ৰেডি নহয়। গতিকে কথাটো অকণমান আমি চিন্তা কৰিব হ'ল বস্তুটো, এইটো কোনে চলাই আছে চক্ৰটো। আমি চৰকাৰৰ ওপৰত দুখ দি লাভ নাই, চৰকাৰে কি কৰিব? কাৰণ কেলৈ আপুনি যদি 50 লাখ বা 60 লাখ টকা লোন লৈ আপুনি কোটি টকা ঘটাৰ ইচ্ছা কৰি পিনি গাহৰি ফাৰ্ম খুলিছিলে, চৰকাৰকতো কোটি টকা নিদিয়ে আপুনি, গতিকে আপুনি নিজেও দায়ী তাত। গতিকে সেই কথাটোকে লৈ কিছুমান মানুহে বেছিকৈ এইটো অতিৰঞ্জিত কৰি তুলিছে। আৰে ভাই, আপুনি কোটি টকা ঘটিব বিচাৰিছে, আপুনি নিজৰ দমত ঘটিব লাগিব, এইটো চৰকাৰে আপোনাক সাহাৰ্য নিদিয়ে নহয়। মোৰো গৈছে বহুত লাখ টকা, একো ডাঙৰ কথা নহয়, যাব বিজনেছত। আপোনাৰ আহিলে যেতিয়া আপুনি নিজৰ পকেটত ভৰাই গ'লেও আপোনাৰ পকেটৰ পৰা যাব, সেইটোকে লৈ ইমান অতিৰঞ্জিত কৰিবৰ কোনো প্ৰয়োজন নাই বুলি ভাবোঁ মই। চৰকাৰে যিমানখিনি পায় কৰিব, নোৱাৰিলে আমি কি কৰিম? চৰকাৰৰ কাৰণেতো আমি গাহৰি পোহা নাই, যাৰ ফলত আজি ডেটত হুলস্থুল কৰাৰ কাৰণে গোটেই মাৰ্কেটখনো বন্ধ হৈ আছে, বেমাৰো শেষ হোৱা নাই। তাক লৈ এনেকৈ ক'লে হয়তো কোনোবা বেয়া পাবও পাৰে, কিন্তু কথাটো যুক্তিগতভাৱে ভাবক। প্ৰতি বছৰে এইটো সময়ত গাহৰি এইটো কাৰণে শেষ হৈ যায়, বেমাৰটো মাংস বিক্ৰী কৰিয়ে শেষ হৈ যায় গাহৰি। অসমৰ গাহৰি পপুলেশ্যনটোৱে কমি যায়, প্ৰতি বছৰে বেমাৰটো থাকেই, বেমাৰটো কেতিয়াও শেষেই নহয় ASF, আৰু নহয়ও ইমান সোনকালে। আপুনি বন্ধ কৰি থওক, এবছৰ বন্ধ কৰি থওক, এবছৰলৈকে বেমাৰটো চলিয়ে থাকিব। লাষ্টত গৈ পিনি গাহৰি এইটো কাৰণে নাইকিয়া হ'বগৈ, মানুহে পুহিবলৈ পইচা নাইকিয়া হ'বগৈ, আৰু তাৰপিছত আহিব ডাঙৰ কোম্পানীবিলাক, আৰু শেষত আমাৰ থলুৱা গাহৰি পালকৰ হাতৰ পৰা বজাৰখন গুচি যাবগৈ আৰু আহিব ডাঙৰ ইনভেষ্টৰ বা ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলৰ হাতত এই ব্যৱসায়টো। কিয়নো এতিয়াও চলি আছে মাৰ্কেটত কিছুমান ডাঙৰ ব্যৱসায়ৰ গাহৰি মাংস, আপুনি নিজে লক্ষ্য কৰিলে গম পাব। আমাৰ থলুৱাখিনিৰ কাৰণে বন্ধ হৈছে, আৰু থলুৱাখিনিৰ ওপৰতে এইটো ষড়যন্ত্ৰ হ'ব।